বৰ্তমান মই আছো লে লাডাখ ৰাইড কৰি একচুৱেলি মানে মই মানালীৰ পৰা লে গৈ আছো এনেকে আমি আহি পাই গলো লে চিটি গাড়ী যে উঠি আছে একদম ওপৰলৈ যাব পুৰা এইটো টৰ্নেডো আহি আছে পুৰা ঘূৰ্ণি বতাহ খিনি চাওক টিকলা মান ৰাস্তা এডভেঞ্চাৰ লাগে কাম অন দিছ ৰোড পুৰা এনেকুৱা ৰাস্তা আইটেংগুলতো কভাৰ হোৱা নাই ইমান ডাঙৰ মাউণ্টেইন ভাই কিবা ঘৰ-চৰ বনাই থৈছে নেকি এলিয়েন পাহাৰৰ একদম এই ওপৰত এনেকুৱা ৰাস্তা তাহাঁতেও পলাই আছে ময়ো পলাই দিওঁ ইয়াৰ পৰা নহয় আছে লিটাৰেলি মুখখন পেইন হৈ আছে নাৰ্ভ টাইপ জমাই দিছে এইফালে ৰাস্তাত পুৰা ছাগলে আহিব চুকাকে লাগে ইমান ডাঙৰকে দেখি আছো উৰ্জত চাওক না এইটো প্লেচ কিবা ইণ্ডিয়া যেন নাপায় ইয়াতে চাওক ইয়াতে মেগনেটিক হিল পাই গুড মৰ্নিং গাইজ ওয়েলকাম টু আ নিউ ভিডিঅ' আৰু বৰ্তমান মই আছো লে লাডাখ ৰাইড কৰি আৰু এইফালে চাওক ক'ত আছো মই বৰ্তমান পুৰা পাহাৰ একচুৱেলি মানে মই মানালীৰ পৰা লে গৈ আছো চাই আছে মই কৰি আছো অসমৰ পৰা লাডাখ ৰোড ট্ৰিপ আৰু এতিয়া ইয়াতে খাবৰ কাৰণে ৰখিছো এইফালে এনেকে আমি পাম কিবা কিবি পাম বাৰু সেইবিলাক দেখি থাকিব বাট আগতে যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই আহক তাহলে এইটো আধা পাৰ্ট হয় আধালে আহি পালো আধা আকৌ যাব আছে পাহাৰখিনি চাওক না এনেকে উঠি এইবিলাক গাড়ী যে উঠি আছে একদম ওপৰলৈ যাব লাগিব আৰু বাপৰে বাপ কিটো বতাহ বলি আছে বেয়া ঠাণ্ডা চলো মই ৰুমলৈ যাওঁ আৰু কসম সে ভাই এতিয়া জেকেট পিন্ধি আছো বেয়া ঠাণ্ডা আৰু চাওক মোৰ অৱস্থা বাপৰে বাপ বেয়া ঠাণ্ডা আহি গ'ল মোৰ মেগী বাপৰে বাপ কিটো ঠাণ্ডা আছে ভাই ইমান ঠাণ্ডাত মেগী পাই জান্নাত পোৱা যেন পাইছো চলো ইয়াৰ পৰা বহুত টাইম ৰখি দিলো বাপৰে বাপ কিটো ঠাণ্ডা হয় কসম সে এতিয়া গাড়ীত আহিয়ে শান্তি পাইছো একচুৱেলি মানে কি হৈছে বহুত বতাহ বলি আছে বতাহৰ কাৰণে ঠাণ্ডাটো বহুত বেয়াকে লাগি আছে কি আভিজ চলো চিধাৰ পৰা এনেকে ওপৰত পাং পাই যাম তাৰপিছত পাম মোৰে প্লেন যিটো মষ্ট বিউটিফুল প্লেচ হয় এই ৰুটটোত এণ্ড আই থিংক যিটো ঠাণ্ডা ইয়াতে দি আছে টাংলাংলা মানলে চাগে আমি স্নো পাই যাওঁ নাজানো হোপফুলি ফিংগাৰ্ছ ক্ৰছ বঞ্জাৰ জমিন মাজে মাজে বহুত আজীব লাগে কুছ ভি নাই চাওক এই তলত আমি খাই আছিলো তলৰ পৰা ডাইৰেক্ট এনেকুৱা একোৱেই নাই লিটাৰেলি একো নাই না মানুহ না কিবা না গছ না গছনি কসমছে বেয়া ষ্টৰ্ম আহি আছে বহুত বতাহ মানে গছ নাই কাৰণে বুজি নাপায় বাট গাড়ীখন হালকা মানে আৱাজ পাই যাওঁ স্কৰ্পিঅ' কাৰণে মানে ইমান এটা হেৰি হোৱা নাই বাট क्या ही है कसम इट्स वेरी वेरी चैलेंजिंग लद्दाख कसम से बहुत चैलेंजिंग है बहुत चैलेंजिंग धूपी धूपी तराली फुला एटी मन उन्माद होई है पाहर बिसरन এনেকে আহি আকৌ এটা পাছ পাই গলো লাচুংলা 16,616 ফিটত আছে আমি কেনে দেখাই দিছো চাওক লাচুংলা ইফালে মহাদেৱৰ মন্দিৰ আছে ফাইনেলি হে 01 গাড়ী লাচুংলাত আছে ও মাই গড ইটস আ ড্ৰিম আই চাগে মই কি বকি আছো কি নবকিছো মই নিজেও নাজানো একচুৱেলি আপোনালোকে নিজে ভাবক এবাৰ ইমান ডাঙৰ ড্ৰিম এটা কমপ্লিট হৈ আছে মই গাড়ী পাটাচাৰ গুচিৰ পৰা অসমৰ পৰা লৈ আনি কেনে লাডাখত চলাইছো আকৌ লে মানালী ৰোড যিটো বহুতৰে ড্ৰিম কৈ থাকোতে মোৰ চাছে ফুলি গৈছে ইয়াতে ফটো ষ্টৰি লৈ ললো এনেতো মোৰ প্ৰব্লেম নহয় 3বাৰ মান আহিছো বাট কাৰত অকমান কষ্ট হয় দেই বাট উছল খুদ কৰি আছো ন মানে ভিডিঅ' বনাবৰ কাৰণে বা ৰিল বনাবৰ কাৰণে বাৰে বাৰে উঠা নমা অকমান হৈ যায় প্ৰব্লেম আকৌ এডজাষ্ট হৈ যায় এইফালে চাগে এইখন গোৰ্খা 1000 ফিট মান তলতলৈ নামিম 15,000 মান ফিট আই থিংক পাং আছে পাং পাই যাম তাৰপিছত ৰাস্তা ভাল হ'ব এইখিনি ৰাস্তাটো কি আহি ভাই ৰাস্তাও বেয়া এইফালে অক্সিজেনো নাই নৰ্মেল হ'ল 5 মিনিট মান চলোৱাৰ পিছত আৰু এটা কথা কৈ দিওঁ এইটো ৰাস্তাৰে একচুৱেলি আপোনালোকে যদি আহি আছে ফাৰ্ষ্ট টাইম প্লিজ এইটো ৰাস্তাৰে নাহিব আৰু শ্ৰীনগৰ হৈ কেনে যাব শ্ৰীনগৰ ৰুটটো বাৰু মই দেখাই আছো আৰু এইটোৰে আহতেহে আহিব কাৰণ এইটোত বহুত হাই পাছ আছে 17,000 18,000 দিনটো ইমান ফিটত থাকিব লাগিব বাট যদি শ্ৰীনগৰ ৰুটটো লয় মাত্ৰ আই থিংক 13,000 ফিটে হাইয়েষ্ট আছে তাৰে ওপৰত যাব নালাগে তাৰপিছত আপোনালোকে লাডাখত ঘূৰিব ফুৰিব তো বডিটো এডজাষ্ট হৈ যায় তাৰে পিছতে এইটো ৰাস্তাৰে ঘূৰি আহিব ফাৰ্ষ্টতে কেতিয়াও নল'ব মই বাৰু অকমান বডিটো মোৰ এডজাষ্ট আছে আগৰ পৰাই মই বহুতবাৰ আহিছো সেইকাৰণে মই এইটো ৰাস্তাত লওঁ আৰু কেইখন চক পুৰা চকলেট কালাৰৰ পাহাৰ হৈ গৈছে আৰু এইখন পাহাৰ হৈছে পুৰা হোৱাইট পাহাৰৰ কালাৰ মানে প্ৰতিখন পাহাৰৰ কালাৰ বেলেগ আয়া তব ভাই সাহেব খতৰনাক অফ ৰোডিং আছিলে কেমেৰাত কি বুজি আছে নাজানো বহুত বেয়া অফ ৰোড পুৰা একদম ইনকা ৰাস্তা ভাই অৱস্থা হৈছে পত্থৰ কুছ ভি নাই এইখিনিত কসমছে কৈছো মোৰ বৰ লাগিব আৰম্ভ কৰিছে অলপ আগত বাৰু ভাল লাগিব নো ডাউট আই নো বাট এইখিনি यार क्या ही है यार জলদি পাং পৌঁছা দো ইয়াৰ তাৰ পৰা ৰাস্তাটো ভাল মোৰ প্লেন আহিব কিবা আহিব তাৰ পৰা এনেকে ভঙা ৰাস্তাত আহি আছো ইফালে মংগল গ্ৰহত লাডাখ মানে সেই একেই দিয়কচোন মংগল গ্ৰহ যেনে পায় মই কিবা সেনেকুৱা বিমান চলাই থকা যেন লাগি আছে কব খতম হোগা মানে আগতেতো এইটো ৰাস্তা আছিলে বাট কিবা ভাঙি কেনে আকৌ নতুন বনাই আছে আই ডোন্ট নো হোৱাই ইয়াৰ अभी बहुत इरिटेटिंग लगी है कसम से मेरे को यहाँ से निकल दो यार मेरे को थोड़ा अच्छा रास्ता दे दो भाई बहुत टाइम ধৰি এনেকুৱা চলাই আছো পুৰা এইটো টৰ্নেডো আহি আছে পুৰা ঘূৰ্ণি বতাহ ভাই সাহেব বহুত ঠাইত এনেকুৱা ঘূৰ্ণি বতাহ দেখি আছো আৰু যিটো খতৰনাক লেভেলত বতাহ আহি আছে ন গছ নাই কাৰণে আপোনালোকে বুজি পোৱা নাই বাট ভাই ভয়ংকৰ হাৱা আৰু বাকী মই যেতিয়া ফাৰ্ষ্ট টাইম বাইক লৈ লে লাডাখ আহিছিলো তেতিয়াও খতৰনাক অফ ৰোডিং পাইছিলো আৰু আজিও ঘৰলৈ আহিছো আৰু আজিও খতৰনাক অফ ৰোডিং ভাই সাহেব ইমান অফ ৰোডিংটো বাইক লৈ আহোঁতেও নাছিল ইমান অফ ৰোডিং এতিয়া পাইছো মে বি ৰাস্তাটো ডাঙৰ কৰি আছে ইমান ডাঙৰ ৰাস্তা নাছিলে পুৰা খান্দি এতিয়া নতুনকে বনাব ডাঙৰকে মই ঠিকে কৈছিলো ইফালে ৰাস্তাটো আছে আৰু এইখিনি চাওক টিকলা মান ৰাস্তাটো মে বি তাত বহল কৰি আছে ডাঙৰকে হেৰি কৰা আছে বাট এইটো ৰাস্তা ভাঙি চিঙি ইমান এটা অৱস্থা নাই
বাৰু ইয়াৰ কিয় ভিউ হয় বে এইবিলাক চাওক কেনেকুৱা ষ্ট্ৰাকচাৰ হৈ কেনে আছে পুৰা নেচাৰেল এইবিলাক কোনেও বনোৱা নহয় নেচাৰেলি হৈছে ডাঙৰ পত্থৰ ভাই এইবিলাক পুৰা চিংগল ডাঙৰ পত্থৰ হয় চাওক পুৰা বঞ্জাৰ ৰেগিস্তান না কেনেকুৱা বঞ্জাৰ হয় বে कसम man कसम भाई क्या है भाई क्या है एक्चुअली टू बी वेरी ऑनेस्ट যদি ৰাস্তাৰ মজা ল'ব লাগে মানে এডভেঞ্চাৰ লাগে আপোনালোকক এইটো ৰাস্তাত আহক আৰু যদি সিনেটিক ভিউটো বেছি লাগে আই থিংক কাশ্মীৰ ৰুটটো সিনেটিক ভিউটো বহুত বেছি ভাল হ'ব এইটো ৰুট বাৰু আপোনালোকক যাওঁতে দেখাম মই আজিলে গৈ পোৱা নাই সদায় এইফালে এডভেঞ্চাৰ মাৰি আহো এইবাৰ দেখাম আপোনালোকক এইটো ৰুট ল'ব পাৰে সেইটো ৰুট আই থিংক বেছি ধুনীয়া এইটো ৰুট ধুনীয়া বুলিতো মানে কি কম ষ্টাৰ্টিঙত ধুনীয়া লাগে বাট ইভেঞ্চুৱেলি এনেকুৱা সেম এইবিলাক পত্থৰ বঞ্জাৰ দেখি কেনে মানে ইৰিটেট লাগি যায় কসম সে কৈছো বাট এইটোৰ এডভেঞ্চাৰ বহুত আছে যদি এডভেঞ্চাৰ লাগে কাম অন দিছ ৰোড কিবা এটাতো লাগে কৰবাততো আশা যেন লাগে এই পৃথিৱীত নাই সেনেকুৱা লাগে ভিউটো কি কম আৰু ভিউটো পোৱাৰ কাৰণে ৰাস্তাটো বহুত হেৰি হৈ যায় অফ ৰোডিং আৰু ইয়াতে এবাৰ ৰখি দিছো ভিউটো দেখি কেনে চাব কাৰণে চাওক পুৰা পত্থৰ একোই নাই অকল পত্থৰৰ পাহাৰ পুৰা বঞ্জাৰ জাগা চব পুৰা অৱস্থা নাই লেট লৈ গৈ কেনে ধুব লাগিব পুৰা অৱস্থা খতম আমি ওলাই দিওঁ ইয়াৰ পৰা ধুনীয়া লাগি আছে আৰু কসমে চাৰ্জ ফুলি যায় জপিয়া ক্লিপ চিপ লওঁতে আপোনালোকে কেৱল শ্বেয়াৰ কৰি দিব পুৰা ইমান ধুনীয়াকে হেৰি কৰি আছো আৰু এইটো কি হয় মইতো 5x এনেকুৱা হৈছে 1x এইখিনি আহে জাষ্ট এইখিনি ইমান ডাঙৰ এইটো জাষ্ট এটা সিংগল পত্থৰ হয় কি হয় oh god just look at this man পুৰা এনেকুৱা ৰাস্তা ইফালে কোৱা সিনেটিক হয় এইটো ভাই সাহেব ওয়াইড এংগলতো কভাৰ হোৱা নাই ইমান ডাঙৰ মাউন্টেইনছ মা কসম এনেকে গৈ আমি এইফালে তল পাই যাম এইফালে ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন এফালে চাওক পাহাৰ কেইখন পুৰা যেন পেইন্টিং কৰি থৈছে তেনেকুৱা লাগে বাট এইটো কোনো পেইন্টিং নহয় ভাই নেচাৰৰ কুদৰত কা ক্ৰিয়েচন হে ভাই এইবিলাক ধুনীয়া কিবা ষ্ট্ৰাকচাৰ বনোৱা আছে কোনে বনাই গৈছে ভাই কসম মই ইমান বাৰ লাডাখ খাইছো ষ্টিল মই পাগল হৈ গৈছো এইবিলাক চাওক পত্থৰৰ মাজত এইটো কিবা গুহা টাইপ এটা আছে আই ডোন্ট নো হোৱাট বাট ভাই কিবা ঘৰ বনাই থৈছে নেকি এলিয়েন নে কি বুজি পোৱা নাই থক ৰাস্তা আছে বে তাতে যোৱা ৰাস্তা এনেকুৱা বঞ্জাৰ ঠাইৰে গৈ এনেকুৱা লাগে নেকি ইয়াৰ আগত এখন তামাম ডাঙৰ চিটি আছে কসম সে কৈছো এই ৰাস্তাটোক চাই এনেকুৱা নালাগে যে আমি গৈ কেনে লাডাখ পাম ইমান ডাঙৰ চিটি এনেকুৱা টাইপৰ প্লেচ বিলাক ইন জেনেৰেলি যিমান বেলেগতো আছে নিয়মমতে গৰম হ'ব লাগিছিলে এনেকুৱা পুৰা বঞ্জাৰ গৰম হ'ব লাগে বাট নাই ইয়াতে যে মাইনাছত আছে কি কুদৰত কা কৰিশ্মা হয় ভাই এনেকে আহি আমি ফাইনেলি পাই গলো পাং আজি পাং আহোতে 1 ঘণ্টা লাগিছে নৰমালি তো তাৰ পৰা যত ৰখিছিল তাৰ পৰা 20-25 মিনিটতে পাই যায় ৰাস্তাটো কি খৰাব আছিল আৰু পাং চাওক ৰব মই নামি কেনে দেখাই দিছো 15280 ফিটত সেইফালে পাং চাৰিওফালে পাহাৰ সেয়ে কৈ আছো প্ৰতিটা পাছতে বাট এতিয়া আগত এটা ধুনীয়া ভিউ পাম মোৰে প্লেনছ পাম ফাইনেলি তাৰ পৰা লে আছে 176 কিলোমিটাৰ আৰু এনেকে আমি অকমান ওপৰত উঠি কেনে এটা কি ধুনীয়া ৰাস্তা পাম মোৰে প্লেন সবচে প্যাৰা ৰাস্তা মই টাইমটো কৈ আহিছো বাট কসম সে ৰাস্তাটো যোৱাৰ পিছত গম পাব আপোনালোকে কিয় ইমান তাৰিফ কৰি আছো দুই পাক আহিছো আৰু তলৰ পৰা কিমান ওপৰত আহিবলৈ চাওক পৰা এবাৰ ভিউটো চাওক ভিউ মানে সব এনেকুৱা টাইপৰে ভিউ অলপ বেলেগ আপোনালোকক কি দেখা দিম আপোনালোকে চাই বৰ হৈ গৈছে তো চিধা লগ পাইছো আমি মোৰে প্লেনত পাম বুলি কৈছিলো মোৰে প্লেন পাইছো এইখিনি চাওক চিধা হৈ গ'ল তাৰ পৰা বাট এবাৰ ইয়াৰ পৰা চাই লওক না ভাই সিৰিয়াসলি কসম মই পাগল হৈ গৈছো যিমান বাৰ লাডাখ নাহিলো ন ভিউটো ইয়াৰ মেছমেৰাইজিং হয় ভাই আৰু ভাবক আমি কিমান ওপৰত আছো আৰু ইয়াতে চাওক একদম প্লেন ষ্ট্ৰেইট ৰাস্তা ভাই बताओ ইমান তলৰ পৰা ইমান ওপৰত আহিছো এই ওপৰত পাহাৰৰ একদম এই ওপৰত এনেকুৱা ৰাস্তা চাৰিওফালে পাহাৰ আৰু মাজত এনেকুৱা তাকো পাহাৰৰ ওপৰত কি আহি बताओ ভগৱানে কি বনাই থৈ দিছে ভাবক কি ক্ৰিয়েচন হয় ভাই নেচাৰৰ কসম ভাই কসম হাৱা এসে দাঙি লৈ যাব কসম সে খতৰনাক হাৱা আৰু দুৱাৰখন খোলাৰ লগে চিঙি নেজেন পালো চাওক চাৰিওফালে পাহাৰ আৰু মাজত এইটো পুৰা প্লেন কিছু পাহাৰ ভাই খতম না কি ধুমুহা আহিছে পুৰা গাড়ী হিলাই দিয়ে বে কসম ভাই তাহাঁতেও পলাই আছে ময়ো পলাই দিওঁ ইয়াৰ পৰা নহলে বহুত প্ৰব্লেম হৈ যাব তাহৰ কাৰণে চাওক মোৰ গাড়ীখনত কিমান তেল খাইছে অলৰেডি হাফ টেংক হৈ গ'ল ইমান তেলটো খাব নালাগিছিল বেছি ডিষ্টেঞ্চ নহয় পাহাৰ হয় অকমান বেছি খাব নো ডাউট বাট ফিৰ ভি লাগাতকে বেছি খাইছে কাৰণ আজি বহুত বেছি বতাহ আছে পুৰা একদম ষ্টৰ্ম আহি থকা টাইপৰ হৈ আছে নো ডাউট প্লেন হয় স্পৰ্টছ স্পীডত চলাব পাৰি বাট ইয়াতে ৰাস্তাটো উবৰ খাবৰ হয় মানে কেনেকুৱা আপ ডাউন যদি আপুনি বেছি স্পীডত চলাই ইয়াতে প্ৰব্লেম হৈ যাব গাড়ী ডিছবেলেঞ্চ হয় এক্সিডেণ্টো হৈ যাব
যাব পাৰে তো লিমিট মে স্পীডত অকমান চলক বাট লিমিট মে ৰাখি আৰু কসম কৈছো বাহিৰত বহুত বেছি ঠাণ্ডা ইমান বতাহ দি আছে আৰু এনে নৰ্মেলি ঠাণ্ডা এই অক্টোবৰৰ মাহ পৰে আৰু দুদিন মান আছে বাপৰে বাপ গোটেই মুখ জমাই দিছে এতিয়ালে মই ৰিলেক্স হ'ব পৰা নাই পুৰা পেইন হৈ আছে লিটাৰেলি মুখখন পেইন হৈ আছে নাৰ্ভ টাইপ জমাই দিছে একদম না চাৰিওফালে পাহাৰ আৰু এনেকুৱা প্লেন ৰোড কি কম ভাষা নাই সঁচাকে ভাষা নাই নেচাৰ ইজ গ্ৰেট বঢ়িয়াকে 60 মানত ক্ৰুজত লগাই কেনে গৈ আছো আৰু এইটো ৰাস্তাত 40 কিলোমিটাৰ মান আছিলে নেকি একজেক্টলি পাহৰিছো মই বাট এইখিনি প্লেছে আচ্ছা টাইম বচাই দিয়ে নহলে বহুত বেছি টাইম লাগি গ'লে লে পাওঁতে বাট এইখিনি টাইম সেভ কৰাৰ কাৰণে পুতুককে পাই যায় আৰু টেনশ্যন নাই এতিয়া বঢ়িয়াকে ক্ৰুজত গৈ আছো আৰু আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন এনেকে আহি আহি অলমষ্ট মোৰ প্লেন খতমে হয় আৰু আমি এইফালে এতিয়া ওপৰত উঠিব লাগিব টাংলাংলা পাছৰ কাৰণে তাৰপিছত এইটো হ'ব আমাৰ আজিৰ দিনটোৰ লাষ্ট পাছ আৰু এইফালে চাব দিছে এইফালে পুৰা ছাগলী ৰখিব পৰা কণ্ডিশ্যনত পুৰা ছাগলী চাৰি আছে ভাল লাগে লাডাখত মই এনেকুৱা দেখা পাই থাকো ছাগলী চাৰি লাডাখ হওক বা কাশ্মীৰ চাইড মানালী চাইড এইবিলাক দেখা পাই থাকি আৰু ভাই চাহ ফাইনেলি আহি লাষ্ট পাছ আজি কসম ইৰিটেট লাগি গৈছে মানে অকমান জপি কৰি আছো ন অবভিয়াছলি ইনষ্টাগ্ৰামৰ কাৰণে কণ্টেন্ট শ্বুট কৰি আছো ইউটিউবৰ কাৰণে কৰি আছো তো ইফালে অকমান স্লাইটলি প্ৰব্লেম পাইছো আজি নট আউট টু বি ভেৰি অনেষ্ট মই ৰিয়েলিটি কওঁ ইমান বাৰ আহিছো কেতিয়াও প্ৰব্লেম হোৱা নাই বাট আজি অকমান প্ৰব্লেম হৈছে মানে বেছি জপিয়া হৈ গৈছে মোৰ জপিয়া এনেকুৱা প্লেচত কেতিয়াও নকৰিব পৰা কাম আৰামছে বহুত বেছি উঠিব লগা নাই বাৰু মাত্ৰ 16 কিলোমিটাৰ উঠাৰ পিছত টাংলাংলা পাই যাম তাৰপিছত আৰু টেনশ্যন নাই জাষ্ট ডাউন চক এইফালে ৰাস্তাত পুৰা ছাগলী আহি গ'ল পুৰা ভেড়া মানে এইবিলাক চব ভেড়া নহয় এইবিলাক নৰ্মেল ছাগলী হয় নৰ্মেল বাট পাহাৰত থকা কাৰণে ইহঁতৰ নোম চুম বহুত দীঘল হেল্ল' আহি পামে টাংলাংলা বহুত ওপৰলৈ উঠিলো আৰু চাওক না ইয়াতো বৰফৰ নামৰ নিচান নাই এইটো অক্টোবৰ পৰে আৰু 2 দিন মান আছে অক্টোবৰ বুলিয়ে ক'ব পাৰি অক্টোবৰ মাহলে বৰফৰ খবৰ নাই যিমান বাৰ লাডাখ আহিছো আৰু বাৰ ইয়াতে এইটো পাছত মই বৰফ পাওঁ বাট এইবাৰ মই বৰফৰ নামৰ নিচান দেখা নাই মানে ওপৰত পাহাৰত দেখি আছো বাট ৰাস্তাৰ কাষত এইবিলাকত পোৱাই নাই ভাই সূৰ্যটো মুখত কিটো লাগি আছে আৰু হাই অল্টিটিউডত আছো ন বহুত চোকাকে লাগে ইমান ডাঙৰকে দেখি আছো সূৰ্যটো আপোনালোকে কেমেৰাত চাগে বুজিয়ে আছে হাই পুৰা স্কিন বাৰ্ণ কৰি দিছে এনেকে আহি আমি পাই গলো টাংলাংলা পাছ আগতে যেতিয়া উমলিংলা নাছিল খাৰডুংলাটো হাইয়েষ্ট আছিল এইটো আছিল সেকেন্ড হাইয়েষ্ট বাট এতিয়া বহুত তলত পৰি গ'ল 17,482 ফিট আৰু লে মানালী হাইৱে যিটো আছে তাতে হাইয়েষ্ট অল্টিটিউড এইটোৱে পাম ইয়াতে একদম নৰখো মোৰ গাটো বেয়া হৈ আছে আৰু বহুত বেছি ঠাণ্ডা অকমান তললৈ গৈলো তাৰপিছত আপোনালোকক লগ পাই আছো মানে যিমান কথা কৈ আছো ইমান প্ৰব্লেমটো বাঢ়ি আছে এবাৰ মই অকমান তলত গৈলো তাৰপিছত আই উইল বি বেক আহি আমি তল পাই গলো এতিয়া ইয়াৰে পৰা আৰু ক'তো উঠিব নালাগে অকমান নৰ্মেল ৰাস্তাই পাম বেছি দূৰ নাই আৰু লে চিটিখন আই থিংক 70-80 কিলোমিটাৰৰ ভিতৰত কিবা এটা আছে পাহাৰ কেইখনৰ কালাৰটো চাওক পুৰা ৰেড কালাৰ হৈ আছে অৰেঞ্জ টাইপ ৰেড আৰু এইবিলাক হৈছে ব্ৰাউন মাউণ্টেইনছ আৰু ফাইনেলি আৰু এতিয়াহে শান্তি পাইছো ওপৰত মানে বহুত ইৰিটেটিং হৈ গৈছিলে মোৰ কাৰণে একচুৱেলি ক'ব গ'লে সেইটো মোৰ লাডাখৰ সবচে টাফেষ্ট ৰাইড আছিলে আগতে বহুতবাৰ লাডাখ আহিছো বাট এইটো এটা টাফ ৰাইড মই কেতিয়াও পোৱা নাই ৰাস্তা একদম সবচে খাৰাপ ইয়াতকে খাৰাপ ৰাস্তা কেতিয়াও পোৱাই নাই তাৰপিছত ৱেডাৰটো আজি ইমান বেছি বেয়া ইমান হাৱা ইমান ষ্ট্ৰম ইমান ঠাণ্ডা অৱস্থা বেয়া ছেকেণ্ডলি কণ্টেন্ট মনত চক্কৰত ইফালে দৌৰি থাকোঁতে অৱস্থা কচ্চম বেয়া হৈ গৈছে এতিয়া লাহে ভাল হ'ব ধৰিছে বাৰু একো নাই আৰু বেছি আৰু উঠিব লগা নাই নৰ্মেল এইবিলাক নামি গৈ আছো অলৰেডি তল পায়ে গৈছো এইখিনি চিধা লে পাই ইয়াতে কিবা এখন গাঁও পালো ৰামচে নে কিবা তেনেকুৱা নাম তো ভাবিলো ইয়াতে এবাৰ ৰখি কেনে ৰিফ্ৰেছ হৈ লওঁ তেতিয়াৰ পৰা আহি আছো কণ্টিনিউচলি এতিয়া অলৰেডি 5টা বাজি গ'ল এইফালে মেগী লৈ ললো বাপৰে বাপ ইমান ঠাণ্ডা আছে দুৱাৰ মাৰি লৈছো নহ'লে ইম্পচিবল বহুত বেছি ঠাণ্ডা ইয়াতে অকমান জিৰাই ললো বাপৰে বাপ কিটো ঠাণ্ডা পৰিছে এখেতক সুধিছিলো দোকানীজনে কৈছে মানে আজিৰ পৰা আচানকচা ঠাণ্ডা পৰিছে একচুৱেলি মানে আই থিংক বৰফ পৰিব সেইকাৰণে ইমান বেছি ঠাণ্ডা আচানকচা পৰিছে কাৰণ বৰফ পৰা টাইম অভাৰ হৈ গৈছে তো মোৰ জল্দি লাডাখখন চাই বেছি হেভি বৰফ নহতে ওলাব লাগিব নহলে প্ৰব্লেম হৈ যাব ভাই চাব কিটো ঠাণ্ডা আছে মইতো ইমান কিবা কিবি ৰাইড কৰিছো তো মোৰ এক্সপিৰিয়েঞ্চ মতে কয় এতিয়াতো চাব পৰা নাই টেম্পাৰেচাৰ অবভিয়াছলি নেট নাই কিবা নাই বাট আই কেন বেট আজি তাৰিখত আজি যিদিনা মই আহিছো সিদিনা কনফাৰ্ম -15 ডিগ্ৰী আছে এইখিনি প্লেচত সেই এইখন গাঁওখনৰ নামটো চাওক এইখিনি প্লেচত খাটাং -15 ডিগ্ৰী আছে আৰু বাকী গোটেই ৰাস্তাটোতো -10ৰ তলততো ডেফিনেটলি নাই বহুত ঠাণ্ডা ভাই কসম বহুত ঠাণ্ডা এনেকে গৈ আছো আগফালে আমি পাম উপচি আৰু উপচিত আমাৰ এন্ট্ৰি হ'ব আৰু উপচিৰ পৰা ৰাস্তাটো পুৰা পিন টেনশ্যন নাই মানে এইটো ৰাস্তা এৰি এটা মেইন ৰাস্তাত সোমাই যাম উপচিৰ পৰা কি আহি গ'ল চাওক এক খোপামান ভেড়াৰ জাক ভেড়া মানে নৰ্মেল ছাগলী হয় আৰু এইফালে আহি এখন গয়া নামৰ প্লেচ পাই আৰু যদি আপোনালোকে পোষ্টপেইড চিম বনাই আনে ইয়াৰ পৰাহে নেটৱৰ্ক পাব ইয়াৰে আগত কোনো ধৰণৰ নেটৱৰ্ক নাই মোৰ ইয়াৰে চিম ষ্টিল নেটৱৰ্ক অহা নাই ইয়াৰ পৰা আহিছে আপোনালোকে টায়াৰ পাঞ্চাৰৰ দোকান পাই যাব বাজতে ক'তো
কতো টায়াৰ পামচাৰ হলে দোকান চোকান নাপায় আপোনালোকে নিজে প্ৰিপেয়াৰ হৈ আহিব লাগিব নিজে যোগাৰ লৈ আনিব লাগিব কাৰণ আপোনালোকে চিধা এইফালে টান্দি চান্দি পাৰ কৰি ডাইৰেক্ট ইয়াতেহে পাব ইমান দূৰত আৰু এইখিনি কি সস্তা মস্তা ৱাটাৰ ক্ৰছিং আৰু সানছেট হ'ব ধৰিছে সানছেট হোৱা আগতে গৈ পালে ভাল আছিলে মজা মানে সানছেটৰ ভিউ এটা পাইলে ইয়াৰ পৰা কালাৰ বিলাক চাব পুৰা কি ৰেড কালাৰ ভাই বেলেগ বেলেগ কালাৰ ৰেড গ্ৰীণ য়েল্লো ব্লু ভেৰাইটিজ কালাৰ এই আগফালে এইফালে পাৰ্পল কালাৰো আছে চাওক এইটো পাৰ্পল কালাৰৰ পাহাৰ বেলেগ বেলেগ কালাৰ পাহাৰ ইনচেইন মান একে পাৰ্পল পাহাৰৰ মাজে মাজে আহি পুৰা অকমান আগতে পাম ফাইনেলি লাডাখ কি লাগি আছে চাওক না এইটো প্লেচ কিবা ইণ্ডিয়া যেন নাপায় এইটো চাওক এইটো ভাই সাহাব কিয়া হে ইতনা প্যাৰা কিমান বেছি মৰম লগা চাওক ইয়াতে চাওক ইয়াতে মেগনেটিক হিল পাই যায় মানে একচুৱেলি কি হয় গাড়ীখন ইফালে আপ ন মই যদি ইয়াতে গাড়ীখন ৰখাও এতিয়াতো বাৰু হেণ্ড ব্ৰেক মাৰা আছে যদি ইয়াতে ৰখাও গাড়ীখন একচুৱেলি পিছফালে যাব লাগে বাট এইফালে উল্টাকে যায় আৰু এইটো হয় মই প্ৰতিবাৰ টেষ্ট কৰিছো বাইকৰ লগতো টেষ্ট কৰিছো আৰু এনেকুৱা এটা প্লেচ সেইটো আছে বাৰু কাশ্মীৰ শ্ৰীনগৰ ৰুটটো আছে যিটো বেছি ফেমাস হয় চবে তাত বাট মই কাশ্মীৰ ৰুটটোত গৈ পোৱা নাই এইবাৰ বাৰু যাম তো ইয়াতে টেষ্ট কৰিছিলো ইট ৱৰ্ক আপোনালোকক মই লাইভ দেখাই দি আছো এইফালে আপ আছে আৰু যদি মই গাড়ীখন এৰি দিওঁ ব্ৰেকটো মোৰ ইনফেক্ট গিয়াৰো লাগি নাই বাট গাড়ী গৈ আছে চাওক পুৰা আপৰ হলে দিস ইজ ম্যাগনেটিক হিল ম্যান ইটস ৰিয়েলি ৱৰ্ক ইয়াৰ পুৰা নিউট্ৰেল বাট ষ্টিল এতিয়াও গৈয়ে আছে 20 ইমান স্পীডত গৈ আছে আপৰ ফালে কি কম এইটো ভগৱানৰ কৰিশ্মা নে সায়েন্সে মই আই এম জাস্ট স্পীচলেছ ইটস ৰিয়েলি ৱৰ্ক এতিয়াও গৈয়ে আছে ইমান আপ ষ্টিল গৈ আছে তলত আহি গৈছো ইয়াতে গছ গছনিও ষ্টাৰ্ট হৈ গৈছে ফাইনেলি বহুত টাইমৰ মূৰত গছ দেখি কিবা এটা ভাল লাগিছে আজি গছ দেখিও এক্সাইটমেণ্ট আহিছে ৰে বা গছ বিলাকো ইমান ধুনীয়া বাহ গছো থাকে নেকি পৃথিৱীত থাকে পাহৰি গৈছো আজি চলাই আকৌ বেয়া ৰাস্তা ষ্টাৰ্ট হৈ গ'ল বাপৰে বাপ লাষ্ট 5 কিলোমিটাৰ মান বেয়া ৰাস্তাৰে চলাই আছো ইয়াতো লেণ্ডশ্লাইড হৈছিল নে কি হৈছিল ক'ব নোৱাৰো ৰাস্তা খতৰনাক ভয়ংকৰ বেয়া কেমেৰাত বাৰু ইমান এটা বুজি নাপায় বাট বহিহে মই বুজিছো কিমান আঞ্জাৰ পাঞ্জাৰ চব লুজ হৈ গৈছে এনেকে আহি পাই গলো মানে ইয়াতে এন্ট্ৰি কৰিব লাগিব একচুৱেলি মানে উপচি নামৰ ঠাই এটা পাইছো ইয়াত এন্ট্ৰি হ'ব তাৰ পিছত আমি লে চিটিখন পাম লে ইলাকাটো পাই গৈছো লে চিটিখন আগত আছে ইয়াত এন্ট্ৰিটো মাৰি লৈ ল এইফালে হৈ গ'ল এন্ট্ৰি আৰু 100 টকা দিব লাগে কাৰৰ কাৰণে আৰু বাইকৰ কাৰণে কিবা 40 ৰুপিজ নে কিবা তেনেকুৱা আছিলে ভাবিত চলো লে চিটি পিছত মানে আমি এই ৰাস্তাটো এৰি এইফালে যাব লাগিব এইফালে হৈছে লে চিটি কুমলিংলা হানলে এইফালে গ'লে এইফালে যাব লাগিব ৰাইট চাইডে বাট আমি যিহেতু লে গৈ আছো আমি বৰ্তমান লে যাওঁ তাৰ পিছত বাকী আমাৰ দেখা যাব ক'ত যাওঁ কি যাওঁ এই প্লেচ খিনিৰ নাম হৈছে উপচি আৰু ইয়াৰে পিছত আমি পাম কাৰুত তেলটো ভৰাই ল'ব লাগিব কাৰুতে নেক্সট পেট্ৰল পাম্প পাম মানে হিমাচলৰ পিছত এইটো ৰাস্তাত ফাৰ্ষ্ট আমি কাৰুতে পেট্ৰল পাম্প পাম তাৰে কত আগত পেট্ৰল পাম্প নাই ইয়াৰ পৰা 13 কিলোমিটাৰ আছে কাৰু চাওক তেল মাত্ৰ 3ডাল আছে অলমষ্ট খতম হৈ গৈছে মানে আজি হাৱা চাবৰ কাৰণে বহুত তেল খাই দিছে নহ'লেতো মোৰ ডাঙৰ টেংক আছে থাকি যায় টেনচন নাই এনিৱেজ এতিয়া ইয়াৰ পৰা এইখন হৈছে লে ডিষ্ট্ৰিক্ট অলৰেডি লে ডিষ্ট্ৰিক্টত আমি সোমাই গৈছো বাট যিখন মেইন চিটি আছে আগত আছে অকমান এতিকে পাই যাম এনেকুৱা নৰ্মেল ৰাস্তা আৰু পতা নেই কিয় আজি মোৰ কিসমতে খাৰাপ নে কি নাজানো লে যোৱা ৰাস্তাটো বেয়া মেইন হাইৱেটো বেয়া এইটো হৈ গ'ল ইয়াৰে ফাৰ্ষ্ট পেট্ৰল পাম্প মানে সেইটো মানালী চাইডৰ পৰা আহিলে তো ইয়াতে আমি তেল ভৰাই লৈ লো বহুত ভিৰ নিখিবে পাব এইটো ওলাই আহিলো বাট লাডাখত ইফালে ট্ৰেফিক লাগি আছে এনেকুৱা অফ চিজনতো ট্ৰেফিক লাগে বাপৰে আজি ইৰিটেট খাই গৈছো আৰু ইফালে লেটন পামে আৰু ইয়াতে চাওক মাহিন্দ্ৰাৰ ডিলাৰ ফাইনেলি লাডাখত মাহিন্দ্ৰা আহি গ'ল এনেকে আমি আহি পাই গলো লে চিটি ফাইনেলি আহি পাই গলো বহুত বেছি এক্সাইটেড ৱৰ্ডছ নাই মেইন চাৰিআলিতে এইটো কি বনাই থৈ দিছে কি বুলি কয় একজেক্টলি তাহাঁতৰ ট্ৰেডিচনেল মই ক'ব নোৱাৰো আৰু ইফালে আছে মোৰ হোটেলখন এনেকে আহি পাই গলো হোটেল আৰু গাড়ী পুৰা একদম ফুল বাপৰে বাপ এতিয়াও ইমান টুৰিষ্ট অফ সিজন और भैया कैसे हो बहुत दिनों के बाद कैसा सर लद्दाख कैसा है अभी अच्छा है बहुत ठंड है लेकिन नहीं अभी एक्चुअली 3-4 दिन हो गए আৰু ফ্ৰেছ হৈ ললো এতিয়া বাপৰে বাপ বাহিৰত কিটো ঠাণ্ডা আছে পুৰা জেকেট পিন্ধি লৈছো ভাবিত চলো আৰু এইফালে মোৰ ৰুমৰ পৰা ডাইৰেক্ট স্কৰপিঅখন দেখা পাই থাকি কোনো টেনচন নাই কিবা এটা খাই আহো দিনটো একো খোৱা নাই মানে মেগী চাগি খাইছো অবভিয়াছলি কিবা এটা ভাল মিল কৰি আহো কাৰণ পুৰা একদম উইক হৈ গৈছো খাব খাই পোৱাৰ পৰা ইমান অফ ৰডিং কৰি ফাইনেলি আজি ইয়াৰে অলমষ্ট দোকান বন্ধ হৈ গৈছে মানে 7টা মানতে চব বন্ধ হৈ যায় 2-এখন খোলা থাকে বাৰু মেজৰিটি বন্ধই হৈ যায় ইয়াতে এখন পাইছো ইয়াতে কিবা খাই ল ইফালে মই বিৰিয়ানী লৈ লো আৰু ইমান বেছি ভোক লাগিছিল যে মই আধা খাইও দিলো ব্লক কৰিব পাৰিছো এতিয়া বাকি চলো ইয়াৰ ভাবি এইটো ভিডিঅ ইয়াতে খতম কৰিলো ইয়াৰে পিছত আপোনালোকক গোটেই লেখন দেখাম লে মাৰ্কেট হৈ গ'ল পেংগংলে হৈ গ'ল খাৰডুংলা হৈ গ'ল সব কুছ দেখাম আজি মোৰ বহুত ঠাণ্ডা লাগিছে মই চিধা শুই যাম চলো সকলোৱে গুড নাইট আৰু লগ পাম এটা নতুন ভিডিঅ